আপোনালোকে চাহ খাই ভাল পায় নেকি তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ আজি আপোনালোকক দেখুৱাম এনেকুৱা এটা চাহপাত যেটো হয়তো আপোনালোকে কেতিয়াও খাই পোৱা নাই সেইটো চাহপাতেৰে চাহ তো বন্ধুসকল ভিডিওটো শেষলৈকে চাই থাকক এটা ইন্টাৰেষ্টিং ভিডিও বন্ধুসকল তো সকলো আজি আপোনালোকক জনাম সেইটো আসলতে কি চাহপাত হয়তো আপোনালোকৰ বহুতে খাই পাইছে হয়তো মানে বেছি ভাগে খাই পোৱা নাই বন্ধুসকল তো বলকচোন আজি আপোনালোকক সেই চাহপাতটোৰ লগত আপোনালোকক চিনাকি কৰি দিম আৰু সকলো বস্তু আজি আপোনালোকক দেখুৱাম সেই চাহপাতটো কেনেকৈ বনাব পাৰি আমাৰ ঘৰতে আছে সেই গছজোপা কি বন্ধুসকল ক'ব পাৰিবনে এইটো হৈছে বেল যেটো নেকি আপোনালোকৰ ঘৰত আছে প্ৰত্যেকৰে ঘৰত এজোপা নহয় এজোপা হয়তো বেলৰ গছ আপোনালোকৰ ঘৰত আছে আৰু এই বেলৰ পৰাই মানে এটা সুন্দৰ চাহপাত বনাব পাৰি বন্ধুসকল হয় বন্ধুসকল আপোনালোকে ঠিকই শুনি আছে আপোনালোকে দেখা পাই আছে মোৰ মাই এই বেলটোৰ মানে কি যিখিনি বাকাল আছে বাকলিখিনি মানে কি ৰুকি আছে মানে এইখিনি কিয় ৰুকি দিছে মাই এইখিনি তাৰ মানে ধৰে ফেৰ তো এই কেঁচা বেলটো এনেকে আনি কেনে আপোনালোকে বাকলটো চেলাব তাৰপিছত ঢেঁকীত খুন্দিব এইটো সাইজৰ বেছি ভাল হয় সৰু সাইজৰ বেছি ভাল হয় আমাৰ ঘৰত ঢেঁকী নাই বন্ধুসকল আমাৰ ওচৰৰে এক ঘৰত ঢেঁকী এইটোৱে আপোনালোকে দেখা পাই আছে মাই মানে কি এইবিলাক খুন্দি আছে তো আমাৰ চানাই পুৰা ঢেঁকী দি আছে পুৰা তো দেখা পাই আছে এইজন হৈছে আমাৰ লহাৰ মানুহ আমাৰ চানা দেখা পাই আছে লহাৰ মানুহ তো মাংস নাহে মানে ইয়াৰ কি কম আৰু মানে কি হ'ব কেতিয়া যি দিব মানে এক মাংস চাংস ওপৰ আল্লাহে জানে বন্ধুসকল তো আপোনালোকে দেখা পাই আছে বেলবিলাক এনেকে খুন্দি আছে মানে ঢেঁকীত আমাৰ বেল খুন্দা হৈ গ'ল বন্ধুসকলে আপোনালোকক দেখাই আছে চাওকচোন কি ধুনীয়া চাওক কি ধুনীয়া একদম ৰঙা কালাৰ হৈছে আৰু এনেকে মানে চাহটো কালাৰটো আহে বন্ধুসকল মাই এইটো শুকোৱাৰ পিছত আৰু ৰঙা হৈ যাব না তেজৰ দৰে লাল হ'ব চাহপাতৰ দৰে পুৰা চাহপাতৰ নিচিনা কালাৰ আহি যাব ন একদম যেতিয়া শুকাই যাব পুৰা চাহপাতৰ নিচিনাই দেখা পায় ন লাল পৰি যাব ৰঙা পৰি যাব তো এতিয়া এইখিনি কি কৰিব লাগিব এটা ৰ'দত দিব লাগিব একদিন ৰ'দত নেদলিও কথা নাই বেছি লাল পৰে তেতিয়া চাহপাত বিলাকৰ দৰে তেতিয়া বেনে বেছি ভাল হয় আৰু একদিন যদি এনেকে থৈ দিব পৰা যায় বঢ়িয়া হয় তো আমাৰ এতিয়া কি কৰিব একদিন থৈ দিবি না আজি ৰ'দত দিবি আজি ৰ'দত দিম আৰু ক'ত থৈ দিম কালি খুন্দে পচি যাব আৰু এতিয়া আমি এইখিনি লৈ যাওঁ এইটো থৈ দি তো বন্ধুসকল এইখিনি আপোনালোকে কৰিব পাৰে বহুত ভাল লাগে এই চাহপাতটোৰে চাহ খাই তো গাখীৰ চাহত ধুনীয়া লাগে ধুনীয়া এটা ফ্লেভাৰ আহে তো আপোনালোকে যদি অলপমান সময় উলিয়াব পাৰে তেনেহ'লে এইখিনি কৰি চাব এবাৰ মোৰ কথাটো এবাৰ শুনি চাব এবাৰ খাই চাব ধুনীয়া পাব বন্ধুসকল মই সঁচাকৈ কৈছোঁ বহুত ভাল লাগে বন্ধুসকল মই এনে খাইছোঁ বেলেগত খাইছোঁ সৰুতে খাইছিলোঁ এতিয়া মানে তেনেকৈ খোৱা নাই ৰিচেণ্টলি কিন্তু মনত আছে আৰু বহুত ভাল লাগে এই চাহপাতখিনি দেখা পাই কেনে ইহঁতৰ লোভ লাগি গৈছে এই চাওক ভাল লাগে নে এই চাহপাতটো খাই কেনে হা ভাল লাগে ন তো বন্ধুসকল শুনিলে তো আমাৰ গাঁৱত মানে এই চাহপাতটো মানে প্ৰায়ভাগ মানুহে খায় তো আপোনালোকক খাব আৰু হয়নে নহয় সেইটোৱে আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ তো মাইক খুজি আছে এনে নেদা কিয় দিমে ইমান কষ্ট কৰি শুনিছোঁ হয়নে যৌ মাই যৌ এনক দিবা নাংগে এনক কিয় দিমে লোভ লাগবি বুলি দিম নেকি নেদা এলা মিছৰ কথা যৌ আমি এতিয়া মেল দিম বন্ধুসকল কি মজা ফ্লেভাৰ বন্ধুসকল মানে কি কম আৰু ঢেঁকীত খুন্দা বেলখিনি ৩-৪ দিন মেলি দিয়াৰ পিছত তাৰপিছত এনেকৈ ফাইনেলি আপোনালোকে দেখা পাই আছে এয়া তো চাহপাতত পৰিণত হৈ গৈছে মানে ডাঙৰ আছিলে কিছুমান কিন্তু আমি ঢেঁকীত খুন্দিছোঁ তাৰপিছত চালঙিৰে এনেকৈ চালিছোঁ সৰু হৈছে আপোনালোকে দেখা পাই আছে তো আপোনালোকে বনাব পাৰে এনেকুৱা ধৰণৰ চাহপাত বহুত ভাল লাগে চাহটো খাই তো আপোনালোকক দেখাই আছোঁ ইয়াৰ পৰা চাহ অলপমান বনাই হয়তো আপোনালোকে বিশ্বাস নকৰিব পাৰে এয়া আপোনালোকে দেখা পাই আছে বেলৰ চাহপাতখিনি আৰু এইফালে পানী পুৰা উতলি আছে তো মই অলপমান দি দিছোঁ ইয়াৰ পৰা আপোনালোকে দেখা পাইছে চাব আৰু চাওক আপোনালোকে ভাবিব চাহপাত দি দিছোঁ নেকি নহয় দেখা পাই আছে এনেকৈ মই অলপ দি দিলোঁ চাব এইখিনি পুৰা ৰঙা হৈ যাব চাওক একদম মানে চাহপাতৰ নিচিনাই হৈ যাব বন্ধুসকল দেখা পাই আছে চাওক ধুনীয়া একদম লাল চাহ হৈ গ'ল দেখিছেনে তো গাখীৰ নাই বাৰু এতিয়া তো লাল চাহে খাব লাগিব তো মই এইখিনি চাহখিনি খাওঁ বাৰু তো আপোনালোকে এনেকৈ বেলৰ পৰা চাহপাত চাহ বনাই খাব বহুত ভাল লাগিব যদি ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা শিকিছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা আৰু নতুন ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ জয় অসম।